নগৰ মীনপালক সন্থাই উজনি অসমলৈ মাছৰ ৰপ্তানি নকৰে বুলি লোৱা সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান বিধায়ক পদ্ম হাজৰিকাৰ। অৱশ্যে প্ৰয়োজনত শিৱসাগৰ তিনিচুকীয়া আদি ঠাইলৈ কন্যকাৰ মাছ পঠিওৱা হ'ব বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয় যে মীনপালক সন্থাই ভাবিব নালাগে যে নগাঁৱৰ পৰা মাছ নপঠিয়ালে শিৱসাগৰ ৰাইজে মাছ খাবলৈ নাপাব। ইতিমধ্যে কন্যকাৰ পৰিয়ালে মাছৰ উৎপাদন বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছে। প্ৰয়োজনত গৰুখুটি প্ৰকল্পৰ পৰা উজনিলৈ শাক-পাচলি পঠিওৱা হ'ব বুলিও তেওঁ লগতে উল্লেখ কৰে। বিজেপি বিধায়কগৰাকীয়ে কয়, আমাৰ নিজৰ কাম কৰা মানুহ নাই বাবে উজনিত আনে কাম কৰাৰ সুযোগ পাইছে। সেয়েহে কাম কৰাৰ ক্ষেত্ৰত লাজ নকৰি থলুৱা যুৱক-যুৱতীসকলক অধিক হাৰত নিয়োজিত হ'বলৈ আহ্বান জনায়। এফালে প্ৰয়োজনত উজনিলৈ মাছ আৰু শাক-পাচলি পঠিওৱাৰ ক্ষেত্ৰত তেওঁ নিজেই দায়িত্ব ল'ব বুলিও মন্তব্য কৰে। নগাঁও মীনপালন সন্থাই যিটো শিৱসাগৰ তিনিচুকীয়াত মাছ পঠিওৱা বন্ধ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে, তেওঁলোকক মই সেই সিদ্ধান্ত নল'বৰ কাৰণে আহ্বান জনাইছোঁ। আৰু উজনিৰ পৰাও জাতীয় সংগঠনে যিটো তাৰ প্ৰত্যুত্তৰ দিছে যে এই কথাবিলাকে আমাৰ ৰাজ্যখনত অশান্তি আৰু বেয়া পৰিস্থিতিৰ উদ্ভৱ কৰিব। তেওঁলোকে ভাবিব নালাগে তেওঁলোকে মাছ নপঠিয়ালে উজনিৰ মানুহে মাছ খাবলৈ নাপাব। আৰু যদি প্ৰয়োজন হয় আমি ভৰলী পৰিয়া কন্যাকা বহুমুখী পাম। আৰু মোৰ সমষ্টিৰ পৰা দৰকাৰ হ'লে বিহুত আমি শিৱসাগৰৰ মানুহক আমি মাছ খুৱাম, তিনিচুকীয়া মানুহক আমি মাছ খুৱাম। গতিকে মাছ নগাঁৱৰ পৰা নগ'লে শিৱসাগৰৰ মানুহে মাছ খাবলৈ নাপাব, তিনিচুকীয়াৰ মানুহে মাছ খাবলৈ নাপাব। এনেধৰণৰ হুংকাৰ নিদিবলৈ আহ্বান জনাইছোঁ। গতিকে এই কথাটোৰ পৰা তেওঁলোকে বিৰত থাকক। কাৰণ আমি কাম কৰিলে মই জাতীয় সংগঠনসমূহলৈ আহ্বান জনাইছোঁ যে আমি উৎপাদনমুখী যিটো যাত্ৰা আমি এইটো কৰিব লাগে। কাম নকৰাকৈ বহি থাকিলে কিন্তু এই শক্তিবিলাকে এনেকৈ ধৰণে হুংকাৰ বা আমাক এনেকুৱা ভাবুকিবিলাক দি থাকিব। গতিকে আমি কেনেকৈ কৃষি কৰ্মৰ জৰিয়তে, ফাৰ্মিঙৰ জৰিয়তে, মীন পালনৰ জৰিয়তে আমি উৎপাদন কৰি পেলাই পথাৰ আৰু বজাৰ কৰাৰ যাত্ৰাটো শক্তিশালী কৰিবৰ কাৰণে মই বিশেষকৈ জাতীয় সংগঠনক ফিল্ডলৈ যাবলৈ আহ্বান জনাইছোঁ। আৰু এইবিলাক কথাই যাতে অসমখন অশান্তি নকৰে তাৰ কাৰণে মীনপালক সন্থাকো আহ্বান জনাইছোঁ। আৰু প্ৰয়োজনত আমি মাছ শিৱসাগৰলৈ পঠিয়াবলৈ ব্যৱস্থা কৰাৰ তেওঁলোকক মই জনাই দিছোঁ। গৰুখুটি প্ৰকল্পৰ জৰিয়তে আমি যিটো শাক চব্জি উৎপাদনৰ কাৰণে ব্যৱস্থা লৈছোঁ, প্ৰয়োজন হ'লে আমি উজনি অসমলৈ গৰুখুটি প্ৰকল্পৰ জৰিয়তেও আমি শাক চব্জি পঠোৱাৰ ব্যৱস্থা কৰিম। এই যেতিয়া চেলেঞ্জটো আহিছে, কন্যাকা পৰিয়ালে আমি আলোচনা কৰিছোঁ। লগতে যিবিলাক গোটে আমাৰ সমষ্টিটোত মৎস্য উৎপাদনত তেওঁলোকে লাগি আছে, তেওঁলোকেও কৈছে যে প্ৰয়োজন হ'লে শিৱসাগৰলৈ মাছ আমি যোগান ধৰিম বুলি তেওঁলোকেও জনাইছে। আৰু এই ক্ষেত্ৰত মই নেতৃত্ব বহন কৰিম। চাওক, মিয়াসকলে তাত কাম কৰিবলৈ কিয় সুবিধা পাইছে যে আমাৰ মিস্ত্ৰী নাই, আমাৰ যোগালী নাই, আমাৰ ড্ৰাইভাৰ নাই, আমাৰ ফাৰ্মত কাম কৰা মানুহ নাই। যে আমি যেতিয়া কাম কৰিবলৈ এৰিছোঁ তেতিয়াহ'লেতো সুবিধা ল'বই। এতিয়া আমি যদি নিজে কামত ধৰোঁ, কাম কৰিবলৈ লাজ নকৰা পৰিৱেশ এটা যদি আমি জাতীয় সংগঠনসমূহক গঢ় দিওঁ, তেতিয়াহ'লে এই কথাবিলাক যাবলৈ ক'বই নালাগে। এই জেগাবিলাক যদি আমাৰ ল'ৰাই দখল কৰোঁ, কৰ্ম সংস্কৃতিৰ যাত্ৰাটো যদি আমি আগুৱাই লৈ যাওঁ, তেতিয়াহ'লেতো এই কথাবিলাকৰ প্ৰয়োজনেই নাই। যিটো যাত্ৰা আমি কন্যাকাৰ জৰিয়তে কৰি আছোঁ, যিটো যাত্ৰা আমি গৰুখুটি প্ৰকল্পত থলুৱা যুৱকক সংগঠিত কৰি আমি কৃষি কৰ্ম কৰিছোঁ, এই যাত্ৰাটো উজনিৰ প্ৰতিখন জিলাক মই কৰিবলৈ আহ্বান জনাইছোঁ।